নমস্কাৰ মই মনাশ্ৰী বৰদলৈ আৰু আজি আমি এটা খুব ধুনীয়া ঘৰুৱা পৰিৱেশত আছোঁ আচলতে কি হয় আপোনালোকে চিটুৱেশ্যনটো কেনেকুৱা সকলোৱে গম পাইছে তো আমি ইয়াতে মানে এনেই প্ৰেক্টিছ কৰিছোঁ আৰু তাতে আজি লগত মানে এটা পোনপ্ৰথমবাৰৰ বাবে মই কৈছোঁ যে মোৰ বেণ্ডটো আছে এওঁলোকক আজি মই চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ লগত আছে ই গানো গায় হৃদয় আৰু কীবোৰ্ডত আছে ৰামানন্দ আৰু বাঁহীত আছে প্ৰীতম আৰু গীটাৰত আছে অৰ্কেষ্ট্ৰিক আশিষ আজি মানে এটা খুব এনেই ঘৰুৱা পৰিৱেশ আৰু আমি সকলোৱে একেলগে লগ পোৱা হ'ল তো কি হয় গান প্ৰেক্টিছ হয় আৰু এনেকৈ লগ হ'লে অন্য কোনো কথা নাই আৰু মেমৰিৰ কাৰণে জাষ্ট এনেই ভিডিঅ' এটা কৰি ৰাখিম বুলি ভাবিলোঁ যে আপোনালোকেও শুনক কিনো এনেই কৰি আছোঁ কিনো গাই আছোঁ এনেই ঘৰুৱাভাৱে সম্পূৰ্ণ কোনো মানে আমি একো কাম এতিয়া কৰা নাই এনেই আজি জাষ্ট জামিং এটা হৈছে তো জুবিনদাৰ পূৰ্ণৰূপে গানটো অকণমান গাই চাম বুলি ভাবিছোঁ আপোনালোকে শুনি চাব সেইটো মই অকণমান এনেই গুণগুণাইছোঁ আৰু ভুলবোৰ ক্ষমা কৰি দিব আৰু যদি ভাল লাগে মোৰ এই চেনেলটো মনাশ্ৰী বৰদলৈ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা যদি ভাল লাগে আপোনালোকে আপোনালোকৰ সকলোৰে লগত শ্বেয়াৰ কৰিব পাৰে আমি এনেই অকণমান এনেই গুণগুণাই চালোঁ আৰু আজিলৈ ইমানেই আৰু আপোনালোকৰ নতুন নতুন গান শুনি থাকিবলৈ পাব কিছুমান আছে প্ৰজেক্ট তাৰ বাবে আশীৰ্বাদ কৰিব আৰু
আৰু আমাক এই আমাৰ এই মানে মোৰ লগতে মোৰ এই বেণ্ডটোক আপোনালোকে আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।